हेलो एवरीवन की खबर आशा करूँ আপোনালোক সকলো চাগে ভালে আছে আৰু মই ৰিংকি আপোনালোকক আজি আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল এটা নতুন ভিডিঅ'লৈ ৰাতিপুৱা এতিয়া চিধা আজি ওলাই মেলিয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া ক্লাছ আছে ক্লাছলৈ যাম 10:30 হ'বই হ'ল আৰু আজি ক্লাছৰ পৰা আহিয়ে চিধা মই বেগ পেকিং কৰিম আজি মানে মই যাম ঘৰলৈ মনটো ভালো লাগি আছে কাৰণ ঘৰ সেই তেতিয়াই হোষ্টেল যেতিয়া আহিছোঁ ফাৰ্ষ্ট তেতিয়াই ঘৰৰ পৰা অহাৰ তাৰপিছত ঘৰ যোৱাই নাই কাৰণ বিহুটোতো মই গুৱাহাটীতে গৈছিলোঁ আৰু আজি যাম ঘৰলৈ কেলে ঘৰলৈ যাম আপোনালোকক মই ভিডিঅ'টো চাই থাকিব শেষলৈকে তেতিয়া নিশ্চয় গম পাব এতিয়া ওলাই মেলি ল'লোঁ আৰু আজি যে নহয় আমাৰ ইয়াতে ইমান ধুনীয়া ডেন্সৰ প্ৰগ্ৰেম আছে ইউনিভাৰ্চিটিত কিন্তু আনফৰ্চুনেটলি মই চাবলৈ নাপাওঁ কাৰণ মই কালিয়ে মানে টিকেট নাইট চুপাৰ টিকেট কৰি দিলোঁ আৰু মই সেইকাৰণে আকৌ কেনচেল কৰাটো মানে সম্ভৱ নহ'ল আজি যাবলৈ বাৰু মোৰ সেই এবাৰ ভিডিঅ' এটাত যে মই কৈছিলোঁ মোৰ খুব ধুনীয়া গান গোৱা লগৰ ছোৱালীজনী বুলি তাইও গান গাইছে আৰু লক্ষ্মী নামৰ এজনী আছে তাই নাচিছে মানে মোৰ বহুত মন আছিলে চাবলৈ কিন্তু নাপালোঁ আৰু নাপাম আৰু চাবলৈ হ'লেও পাছত লগৰজনীক কৈ থৈছোঁ ভিডিঅ' কৰি থবি বুলি তাতে আহি চাম আৰু আজিলৈ ভিডিঅ'টো মই আজিৰ ভিডিঅ'টো মই এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব আৰু মোৰ ৰুমটো যে নহয় ৰুমমেটে অকণমান চেঞ্জ কৰিলে কিন্তু এতিয়া দেখাব পৰা অৱস্থাত নাই পাছত দেখাম ঘৰলৈ যাবলৈ ওলালোঁ আৰু এইফালে পৰা বেগ চেগ লৈ মেলি ইয়াত দুবৰি আৰু এইজনী হিমাদ্ৰী ইয়ে মীনা মানে এহেঁতিও ওলাই গৈছে আৰু কিন্তু দুবৰি মানে ইয়াৰে হয় ঘৰ তাই ঘৰলৈ যাব আৰু এতিয়া আমি বাছলৈ বুলি কৈ আছোঁ মানে সোনকালে যাওঁ নহ'লে বাছ নাপামগৈ কেইটা বাজিলে 5টা পামগৈ নে এতিয়াও মানে বাছততো বহুত বাছলৈ টাইম আছে কিন্তু বহিবলৈ চিট নাপালে মানে আৰু থিয় হৈ যাব লাগিব আৰু এতিয়া গৈ ল আৰু मीना को देखो इतना सुंदर लग रही है জখলা বন্ধা পালোহি আৰু এতিয়া ইয়াতে খাবলৈ ৰখাইছিলে কিন্তু মই বাছত উঠা আগতে ভাত খাই লৈছিলোঁ সেইকাৰণে নাখাওঁ একো এতিয়া কেঁচা খানা খাব লৈছোঁ দাদা দেখোন জখলা বন্ধা ন জখলা বন্ধা হয় আৰু এইজন দাদা কেঁচা চানা দিয়ক মোক মানে ভাত খালোৱেই ন অলৰেডি এবাৰ আকৌ বেছিকৈ খাই দিলে দিগদাৰে হ'ব আৰু ইয়াতে পৰা বৰষুণ দিছিলে নেকি দাদা বৰষুণ দিছিলে পূৰা আৰু আগৰবাৰ মানে মই ভিডিঅ'ত দেখাইছোঁ এতিয়া ইউনিভাৰ্চিটি গৈছিলোঁ তেতিয়াও এইখন হোটেলতে ৰখিছিলোঁ আজিও ইয়াতে ৰখিছোঁ আৰু মাক ফোন এটা কৰি কৈছোঁ ইয়াতে ৰৈছোঁ বুলি আৰু এতিয়া ফটাফট লৈ পিনে গাড়ীত উঠোঁ আকৌ বৰষুণে দিব নিচিনা লাগি আছে হেল্ল' এভৰিৱান কালি ৰাতি 2:30মান বজাত আহি পালোহি আৰু আহি পোৱাৰ পাছত আৰু মোৰ মানে আৰু ভিডিঅ' কৰিবলৈ শক্তি নাছিলে আৰু তাৰপিছত চিধা ফ্ৰেছ হৈ মেলি শুই গ'লোঁ আৰু এতিয়া মা আৰু মই টাউনৰ পৰা আহোঁগৈ মানে যিহেতু গাঁৱৰ ঘৰলৈ যাম আৰু বজাৰ দুটামান কৰিব আছিলে মোৰ পাৰ্লাৰটো সোমাব আছিলে সেইকাৰণে আৰু আজি বহুত দিনৰ মূৰত মই শিৱসাগৰ টাউনলৈ যাওঁ মই কেতিয়া মই
12 তাৰিখে ইয়াৰ পৰা যোৱা, মানে ইটো মাহৰ আগৰটো মাহৰ। আৰু এতিয়া পটাপট যাওঁ, মোৰ কাপোৰ ল'বলৈ আছে, কাপোৰ চিলাবলৈ দি থৈছিলোঁ, এইবোৰ পাটৰ কাপোৰ সেইবোৰ ল'বলৈ আছে। তাৰপাছত পাৰ্লাৰত সোমাম আৰু এটা বেংকৰ কাম এটা আছে, সিমানে আৰু। গাঁও ঘৰ আহি পালোহি আৰু সৌফালে বৰমাহঁতৰ ঘৰ। আৰু মই গাঁৱৰ ঘৰলৈ অহা মেইন ৰিজনটোৱে হৈছে দাদাৰ বিয়া। ইফালে পুৰা অকল এডোখৰ পৰা ইমান ধৰিব পৰা নাই, পুৰা ৰভা পেণ্ডেল দি আছে একদম। আৰু আমি সেই যে গুৱাহাটীত মাৰ লগত যে বজাৰ গৈছিলোঁ, আমি এইবোৰ পাটৰ কাপোৰ, মেইন ছেট, অসমীয়া গহনা সেইবোৰ যে কিনিছিলোঁ, তো এই দাদাৰ বিয়াৰ কাৰণে কিনিছিলোঁ। আৰু এতিয়া অলপ আগত আহি মেলি পাইছোঁহি। এতিয়া সেই আমাৰ বেলেগ ইগৰাকী বৰমাৰ ঘৰলৈ আহি আছোঁ। আৰু কেইদিনমান ইয়াত থাকিম, বেছি দিনো নহয়, 2-3 দিন থাকিম আৰু তেতিয়ালৈকে বিয়াৰ ভিডিঅ' কি পাৰোঁ মই কেনেকৈ সেইখিনি কৰি যাম। আৰু আজিলৈ এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ। আপোনালোকে চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। বাই বাই।